बे समाव स्टुडिय'आव आं सन्दना इस्लारि गोलाव समनिफ्रायनो श्री श्री मालमुरा मन्दिराव गोदोनिफ्रायनो रंजा बाजा गाजा गोमजायै फालिबोनाय जायो। उदालगुरि जिल्लानि सिङाव थानाय भेरगाव ओनसोलनि मालमुरा जायगायाव 500 बोसोरनि सिगांनिफ्रायनो बे श्री श्री मालमुरा मन्दिराव रायजो राजाफोरा फालिबोनाय जादों। बेबायदिनो देग्लायबो बे फुजाखौ रंजा बाजायै फालिगासिनो दङ। बे हाबाफारियाव गोबां हारिनि हारिमु दामनाय देनाय मोसानायफोरजों मेहेरगोनां हाबाफारिबो लाफानाय जादों। जय जयते মই বৃহত্তৰ ভেৰগাঁও অঞ্চলত থকা এই ফিলগুৰি অঞ্চলৰ ৰাইজক শ্ৰদ্ধা জনাইছোঁ। শ্ৰদ্ধা জনোৱাৰ মূলত এটা কথা স্পষ্ট যে আপোনালোকে দেখিছে যে আজি ইয়াত 511তম তেওঁলোকে বৰ পূজা অনুষ্ঠান ৰূপায়ণ কৰিছে। তাৰমানে আজি 500 বছৰ আগতেই এই অঞ্চলত এটা ধৰ্মীয় আৰু সাংস্কৃতিক পৰিৱেশ আছিল। ইয়াৰ যি বিশেষকৈ জনজাতীয় লোকসকল এই লোকসকল যে আজি বহুখিনি বছৰ আগৰ পৰাই এই দিশটোত যথেষ্ট ধনী বা চহকী সাংস্কৃতিকভাৱে যথেষ্ট চহকী এই কথাটো আমি ইয়াৰ পৰাই প্ৰমাণ পাইছোঁ। আজিৰ পৰা 500 বছৰ আগতে গোটেই অসমত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিলে। সেই সময়তে এই অঞ্চলতো এই জনসাধাৰণৰ মাজত এটা ধৰ্মীয় একতা আৰু সাংস্কৃতিক এটা উত্তৰণ ঘটিছিল। তাৰ প্ৰমাণ আপোনালোকে দেখিছে। আজি বড়ো জনগোষ্ঠীৰ ফালৰ পৰা আপোনালোকে খেৰাই দেখিছে কি সুন্দৰকৈ তেওঁলোকে পৰিৱেশন কৰিছে, এটা সাংঘাতিক এটা সাংস্কৃতিক উত্তৰণ। তাৰপিছত আকৌ আপোনালোকে দেখিছে নাগাৰা নাম কৰিছে ধৰ্মীয়ভাৱে। গতিকে এই গোটেইখিনি কথাৰ পৰা এটা কথা প্ৰতীয়মান হৈছে, আজি 500 বছৰৰ আগৰ পৰাই এই অঞ্চলৰ মানুহে এক সমন্বয়ৰ মাজেৰে বিভিন্ন ভাষা ভাষী বিভিন্ন জনগোষ্ঠী বিভিন্ন সংস্কৃতি ইয়াত আছে, ক'তো সংঘাত নাই, সুন্দৰ সমন্বয়। এই সুন্দৰ সমন্বয়ৰ এটা সাংঘাতিক প্ৰতিফলন আজি এইখন সভাত আমি দেখিবলৈ পাইছোঁ, এই পূজাত দেখিবলৈ পাইছোঁ। ওদালগুৰি জিলাত আমি দেখিছোঁ বহুত তেনেকৈ দেৱালয় আছে, কিন্তু আজিলৈকে মানে অসমৰ যিটো ইতিহাস প্ৰতত্ব আছে তেওঁলোকে কিন্তু এতিয়ালৈকে মানে তেওঁলোকক স্বীকৃতি দিয়া নাই। হয়, আপোনালোকক অকণমান জনাবলৈ পাই ভাল পাইছোঁ যে ওদালগুৰি জিলা সাহিত্য সভাই আজি 4 বছৰ আগৰ পৰাই ওদালগুৰি জিলাৰ নামত এখন ইতিহাস ৰচনা কৰি আছে আৰু সৌভাগ্যক্ৰমে সেই ইতিহাসখনৰ সম্পাদক মই কিন্তু ওদালগুৰি জিলাত যিখিনি দেৱালয় ধৰ্মীয় অনুষ্ঠান আমাৰ ধৰ্মৰ বা সংস্কৃতিৰ সমল হিচাপে আছে সেইখিনিক মই যিমানখিনি পাৰি সংগ্ৰহ কৰিব চাইছোঁ আৰু জনাই ভাল পাইছোঁ যে এই ফুলগুৰি বা আপোনাৰ মালমুৰা বুঢ়া গোসাঁই বা জগন্নাথ ঝাৰ এই তিনিওটা অনুষ্ঠানৰ ঐতিহ্যখিনি আপোনালোকৰ যি সাংস্কৃতিক ঐতিহ্য ধৰ্মীয় ঐতিহ্য এই ঐতিহ্যখিনিক আমাৰ জিলাখনৰ সমল হিচাপে ইতিহাসখনত মই কিন্তু স্থান দিছোঁ। আৰু 2 দিনৰ পিছতে ইতিহাসখন প্ৰকাশ পালে মই আশা কৰিম যে ফুলগুৰি আজি ইমান দিনে যে অৱহেলিত হৈ আছে বা জগন্নাথ ঝাৰ যে চৰকাৰী দৃষ্টিভংগীৰ ফালৰ পৰা অলপ অৱহেলিত হৈ আছে, সাহিত্যৰ ফালৰ পৰা আমি যিমানখিনি পাৰিম সেইখিনি আমি চেষ্টা কৰিছোঁ ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে। কিন্তু এটা দুৰ্ভাগ্যৰ কথা, আজি কোকৰাঝাৰ বা দিছপুৰ 2 ধৰণৰ চৰকাৰ থকাৰ পিছতো যিমানখিনি এই অঞ্চলৰ এই দিশবোৰে এই অনুষ্ঠানবোৰে যিবিলাক অনুষ্ঠানে মানুহক আচলতে একত্ৰিত কৰিছে সেই অনুষ্ঠানবোৰে আচলতে বহুদিন আগতে বিকশিত হ'ব লাগিছিল। ইয়াৰ ৰাস্তা পদূলি হ'ব লাগিছিল, এতিয়া ৰাস্তা নাই চাইছোঁ আমি। ইয়াৰ জনসাধাৰণে সেই আজি 40 বছৰ আগত যিটো কষ্ট কৰিছিল তদ্ৰূপেই আছে। গতিকে আমি আশা ৰাখিম, আজি মই অনুৰোধ ৰাখিম ৰজাঘৰীয়া আৰু প্ৰজা আপোনালোক সকলো আছে, আপোনালোকৰ পৃষ্ঠপোষকতাত সুন্দৰ পৰিৱেশ হৈছে। ৰজাঘৰীয়ায়ো এই অনুষ্ঠানবোৰক বিশেষকৈ য'ত সকলো মানুহ জমা হয় সকলো সংস্কৃতি লগ হয় এই অনুষ্ঠানবোৰক তেওঁলোকে বিকশাই তুলি ৰাইজৰ এটা মহান উপকাৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু চবতকৈ ভাল কথা, এই অনুষ্ঠানটোৱে অসম দৰ্শনৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। 10 লাখ টকা আপোনালোকে অনুদান পোৱা বুলি শুনিছোঁ। এইটো খুব ভাল কথা। আৰু যদি হয় কথাটো সত্য হয় তেতিয়াহ'লে অদূৰ ভৱিষ্যতে কোকৰাঝাৰৰ ফালৰ পৰা গুৰুত্ব দি উঠি এই অনুষ্ঠানবোৰক ওপৰলৈ তুলি আনক, এইখিনিয়ে মোৰ আশা আৰু ভৰসা। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।